আসসালামু আলাইকুম, নমস্কাৰ। তো আমাৰ বানপানীৰ ফলত যিখিনি ক্ষতি হ'ব লগাটো হ'লে আমাৰ চবৰে, তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পৰীক্ষা আছিলে যোৱা 23 তাৰিখত, তো সেই পৰীক্ষাটো আমি অহা মাহৰ 4 তাৰিখৰ পৰা অনুষ্ঠিত কৰিম। গতিকে যিহেতু আমাৰ স্কুলখন আৰু 2 দিনমান বন্ধ থাকিব, 2 দিন বা 3 দিনমান বন্ধ থাকিব, তো তাৰে পিছত আমি কি কৰিম, ক্লাছখিনি কৰাৰ পিছতে আমাৰ এক্সামখিনি যিহেতু পিছুৱাই গৈছে, গতিকে ঈদৰ মাজতে আমি আমাৰ পৰীক্ষাখন অনুষ্ঠিত কৰিম। কাৰণ যিহেতু আমাৰ যিটো আনন্দৰামৰ যিটো কোৰ্চ হয়, কোৰ্চ মতে আমি পৰীক্ষাটো ল'ব লাগিব। গতিকে আমি অহা 4 তাৰিখৰ পৰা আমাৰ ৰুটিনবিলাক দিয়া আছে, আমি ৰুটিনবিলাক দেখুৱাই দিম অলপ পিছতে। তো সেই ৰুটিন মতে আমি ল'ৰা ছোৱালীবিলাকক পৰীক্ষা ল'ম বুলি ভাবিছোঁ। গতিকে সকলো গাৰ্জেণ্টলৈ এইখিনি অনুৰোধ থাকিব যে ল'ৰা ছোৱালীবিলাকে মানে এইকেইদিনতো পঢ়া পাতি হোৱাই নাই বানপানীৰ ফলত, গতিকে অলপ গুৰুত্ব যাতে দিয়ে। যদিও আমাৰ 2-3 দিনমান স্কুল বন্ধ থাকিব আৰু তাৰে পিছত আমি যিখিনি ক'ব লগাটো কমে, কিন্তু গাৰ্জেনসকললৈ মই এইখিনি জনাব বিচাৰিছোঁ, যদিও যদি পঢ়া পাতি দেৰিকৈ আছে বা এনেকৈ ভাবি আছে যে পৰীক্ষা তাৰিখ পাৰ হৈ গৈছে, পৰীক্ষা নহয় নেকি, সেনেকুৱা নহয়, পৰীক্ষাটো হ'ব আৰু ল'ৰা ছোৱালীবিলাকক পঢ়াৰ প্ৰতি গুৰুত্ব দিলেই হ'ল। তো এইখিনিয়ে আছিল আজিৰ খবৰ। তো আপোনালোকে আপোনালোকে ৰুটিনখিনি চাই লওক, চাই লৈ ল'ৰা ছোৱালীক জনাই দিয়ক, বা ল'ৰা ছোৱালীসকলেও যদি তোমালোকে দেখা পাই আছা তো ৰুটিনবিলাক লিখি ল'বা। আমি স্কুলত অহাৰ পিছতো ৰুটিনটো দিমেই, তথাপি জানি থোৱা যে কিমান দিন পিছত আমাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। তো সকলোলৈ বেষ্ট অফ লাক।